নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক মানৱ বন্দনা কবিতাটোৰ সাৰাংশভাগ বুজাবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক মানৱ বন্দনা কবিতাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে পঢ়াইছিলোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা। আমি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ হিচাপেও জানো। গতিকে চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী যুগৰ এজন ত্ৰিমূৰ্তি আৰু তেখেতক আমি প্ৰতিমাৰ খনিকৰ হিচাপেও জানো। আৰু তেখেতৰ মূল দুখন কবিতা পুথি হৈছে প্ৰতিমা আৰু বীণ বৰাগী। এতিয়া তেনেহ'লে আমি মানৱ বন্দনা কবিতাৰ সাৰাংশ ভাগলৈ আগবাঢ়োঁ। মানৱ বন্দনা কবিতাটোত কবিয়ে ক'ব বিচাৰিছে যে এই পৃথিৱীত মানুহৰ জন্ম আৰু মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়া, অৰ্থাৎ মানুহ পৃথিৱীৰ মায়াপাশত আবদ্ধ আৰু মানুহৰ জন্ম মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়া। পৃথিৱীত প্ৰতিদিনে অনেক মানুহৰ জন্ম হয় আৰু অনেক মানুহৰ মৃত্যু হয়। ইয়াত কোনো নতুন কথা নহয়। গতিকে মানুহে মানুহৰ সংগ এৰি থাকিব নোৱাৰে, অৰ্থাৎ মানুহৰ জীয়াই থাকিবলৈ প্ৰথম সংগটোৱে হৈছে মানুহ। গতিকে আমি মানুহে মানুহৰ বাবেই জীয়াই থকা কালচোৱাত কাম কৰি যাব লাগে। কোনো ধৰণৰ অহংকাৰ, গপ ভেম পৰিত্যাগ কৰি আমি মানুহৰ কল্যাণৰ হকে চিন্তা কৰিব লাগে। অৰ্থাৎ আমি বিপদত পৰাজনক সহায় কৰিব লাগে, দুখীয়াক দান দিব লাগে, সৰুক মৰম কৰিব লাগে, ডাঙৰক শ্ৰদ্ধা কৰিব লাগে। গতিকে আমি সমগ্ৰ মানৱ জীৱনটো অৰ্থাৎ মানুহ জীয়াই থকাৰ কালচোৱাত আমি যিমান দিন জীয়াই থাকোঁ সিমান দিন আমি মানুহৰ কল্যাণৰ হকে যাতে কিবা এটা কাম কৰিব পাৰোঁ, মানুহৰ কল্যাণৰ হকে যাতে নিজৰ জীৱনটো উচৰ্গা কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিব লাগে। অৰ্থাৎ মানুহৰূপী ভগৱান হৈছে মানুহ নিজেই। ভগৱানক পূজা কৰাৰ কোনো অৰ্থ নাই যদিহে তোমালোকে মানুহক সন্মান কৰিব, মানুহক মৰম কৰিব নাজানা। গতিকে মানুহৰ বাবে কাম কৰি যাব লাগে। তোমালোকে নিশ্চয় হয়তো ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গানটো শুনিছা। ভূপেন হাজৰিকায়ো কৈ গৈছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিবনো কোনে কোৱা সমনীয়া। অৰ্থাৎ মানুহে মানুহৰ কথা নাভাবিলে মানুহৰ কথা ভবা বেলেগ প্ৰাণী এই পৃথিৱীত নাই। গতিকে আমি জীয়াই থকা কালচোৱাত ইজনে সিজনৰ সহায়ক হৈ জীয়াই থাকিব লাগিব, ইজনে সিজনক সহায় কৰিব লাগিব। তেতিয়াহে আমি পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থাকিব পাৰিম। এনেও কোৱা হয় মানুহ হৈছে জীৱশ্ৰেষ্ঠ মানুহ, সকলো জীৱতকৈও শ্ৰেষ্ঠ। গতিকে সেই শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ আমি ইজনে সিজনক সহায় কৰিব লাগিব, মৰম কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। সাৰাংশ ভাগ ইমানখিনিয়ে। তোমালোকে এতিয়া প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়া। প্ৰশ্নোত্তৰখিনিত প্ৰথম চমুত্তৰ লিখা মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? ইয়াৰ অৰ্থ তোমালোকে নিশ্চয় জানা। মানুহেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, এই কথাটোৱেই কবিতাটোত কৈছে। মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? মানুহে মায়াবী জীৱ বুলি কোৱাৰ অৰ্থ এইকাৰণেই হৈছে যে মানুহৰ মায়া, মোহ, ভ্ৰান্তি এই সকলোবোৰ কাৰ আছে? অন্য জীৱতকৈ মানুহৰহে বেছি আছে। গতিকে মানুহ হৈছে মায়াবী জীৱ। মানুহ পৃথিৱীৰ মায়ামোহত বন্দী হৈ থাকে। পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ এয়ে হৈছে যে আমি পাদ্য অৰ্ঘ্যলৈ সাধাৰণতে কাক পূজা কৰোঁ? ভগৱানক পূজা কৰোঁ, হয় নাই? গতিকে ভগৱানক পূজা কৰাতকৈ আমি যদি মানুহে মানুহক পূজা কৰোঁ, মানুহে মানুহক সেৱা কৰোঁ, মানুহে মানুহক শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ, ভক্তি কৰোঁ, গতিকে তাতকৈ ডাঙৰ অৰ্থ একো হ'ব নোৱাৰে। তুমি যদি হাজাৰ মন্দিৰত গৈ চাকি জ্বলাই থাকা, হাজাৰ মন্দিৰত গৈ তুমি প্ৰাৰ্থনা কৰি থাকা, যদি তুমি মানুহক মৰম আৰু সন্মান কৰিব নাজানা, ভগৱানেও তোমাক সহায় নকৰে। বুজি পালা? ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকক মই ডেছক্ৰিপশ্যন বক্সত PDF হিচাপে দি দিম। তোমালোকে তাৰ পৰা চাই লিখি ল'বা। হ'ব, আজিলৈ আহোঁ। নমস্কাৰ। আশা কৰিছোঁ তোমালোক সকলোৱে আজি মই পঢ়োৱাখিনি বুজি পালা। ধন্যবাদ।